ৰাঘৱ আৰু এই ৰাঘৱ নামটোৱে এতিয়া বৰ্তমান অসমত তলপাল লগাই আছে। কাৰণ কিছুমানে ৰাঘৱ চাব, কিছুমানে ৰাঘৱ নাচায়। গতিকে কিয় নাচায় সেইবিলাক নাজানো, আৰু কিয় চাব সেইটোও নাজানো। কিন্তু এজন হিৰ' হিচাপে আমি যতীন বৰাক আমি সেই তাহানিতে নায়ক ডাক হিয়া দিয়া নিয়া তেতিয়াৰ পৰাই আমি অসমত ৰবি শৰ্মা আৰু যতীন বৰাকে ভাল হিৰ' অসমীয়া চিনেমা হিৰ' বুলি জানো। গতিকে তেতিয়াৰ পৰাই ৰবি শৰ্মা যতীন বৰা চিনেমা আমি চাওঁ। গতিকে যি কি নহওক, তাৰ পুনৰাবৃত্তি আকৌ ঘটাই আজি আকৌ আমি যাবলৈ ওলাইছোঁ ৰাঘৱ চাবলৈ। হয়তো এই ভিডিঅ'টোৰ কাৰণে কোনোবাই হয়তো মোক গালি পাৰিবও পাৰে বা নাপাৰিবও পাৰে। গালি পাৰিলেও কথা নাই, কাৰণ মই যিহেতুকে মই এজ এ হিৰ' হিচাপে যতীন বৰাক চাব যাম, কোনো ৰাজনৈতিক পলিটিকেল নেতা হিচাপে নহয়। তেওঁ চিনেমা এখন বনাইছে, সেইখন মই চাবলৈ এতিয়া বৰ্তমান গৈ আছোঁ বিজয়নগৰৰ চিলভাৰ স্ক্ৰীণত। আৰু তাত গৈ আপোনালোক দেখালোঁ কেনেকুৱা মানুহ কিমান হৈছে, সকলোবিলাক আপোনালোক দেখাম। আৰু চিনেমাখন কেনেকুৱা হৈছে সেইখিনিও আপোনালোক দেখাবৰ চেষ্টা কৰিম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান যাত্ৰা কৰোঁ বিজয়নগৰৰ চিলভাৰ স্ক্ৰীণলৈ। যে আমি ওলাই আহিলোঁ যাবলৈ, আৰু আজি মোৰ লগত আহিছে নয়ন। নমস্কাৰ। আজি নয়ন আৰু মই আৰু আহি আছে পিছত দুজনমান। তো আমি গৈ আছোঁ এতিয়া কি যাব ৰাঘৱ চাবলৈ। আৰু এয়া আহি পাই গ'লোঁ আমি বিজয়নগৰ চিলভাৰ স্ক্ৰীণ। ইয়াতে লাগি আছে বৰ্তমান ৰাঘৱ চিনেমা। আহি পালোঁ আমি থিয়েটাৰ। মুকুতো আহিছে আমাৰ। আৰু নয়ন কি খাইছ তই? চকলেট। কেইটা বাচ্ছি তই ঘড়ীটো চাইছোঁ কেইটা বাচ্ছি? 15 মিনিট আছে। ঘৰত চাহ খাব ই আহিব আৰু আহি পালোঁ এতিয়া আৰু ভিতৰত সোমাম আৰু গাই যায় টিকেট কাটি ল'লোঁ। কিন্তু কথাটো হ'ল কি চাওকচোন, মানুহ চিনেমা হলত মানুহে নাই মানে ৰঘুপতি কি ৰাঘৱ ছাৰ মানুহে নাই ইয়াতে। কি কৰে মানুহ মানে বুজিয়ে পোৱা নাই, কোনো অহা নাই চাবলৈ। কেইটামান মানুহ আহিছে মাত্ৰ। বৰ্তমান মই ইয়াৰ ভিতৰত সোমাই আহিছোঁ, কিন্তু মানুহ একদম নাই। বৰ বেছি 30-40টামান মানুহ হ'ব। মোৰ কাৰণে তুমি ড্ৰাইভাৰ নহয়, বন্ধু। ফাইনেলি গাইজ চিনেমা চাওঁতে হাফ টাইম হৈ গ'ল। কিন্তু হাফ টাইমত এয়া চাওক সম্পূৰ্ণ চিট চাওক পূৰা খালী, কোনো মানুহ নাই। কিয় মানুহ নাই সকলোবিলাক কৈ আছোঁ লাহে লাহে। সেইফালে আমি খাই আছোঁ পপকৰ্ণ। নয়নে পপকৰ্ণ কিনি আনিলা। তাৰপিছত আমি বৰ্তমান খাই আছোঁ আৰু খাই চিনেমা চাই আছোঁ। আৰু নেক্সট এয়া আৰম্ভ হৈ গ'ল এতিয়া চিনেমা। মাকক খবৰটো দিব লাগিছে। কেইদিনমান পাছতে মাক ঢুকাল। অপাৰেশ্যনৰ পইচা যোগাৰ কৰিবলৈ টাইমেই নিদিলে। ফাইনেলি চিনেমা চালোঁ, শেষ হ'ল চিনেমা। কেনে লাগছি না? হা ঠিকে আছে মোটামুটি ঠিকে আছে, কিন্তু কিবা কিবি অলপ সেই হৈছে চিনেমাখন। তাৰপিছত লগতে মানুহো নাই। ডাইৰেকশ্যন তোৰ কেনে পাইছা তই? ইমান ভাল পোৱা নাই। ইমান ভাল পোৱা নাই ন? তথাপি চাব পাৰে আৰু মানুহে। টেকনিকেল। এতিয়া বৰ্তমান ঘৰত যাই আছোঁ, তো ঘৰৰ পৰা আছোঁ অকণমান। তো কেনেকুৱা কি চিনেমাখনত হৈছে, তো বলক এতিয়া ঘৰলৈ যাওঁ।